অনুগ্ৰহ কৰি ভিডিঅ'টো অলপো স্ক্ৰিপ্ট নকৰাকৈ শেষলৈকে চাই থাকিব। নমস্কাৰ বন্ধু-বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ অন্য এটা নতুন ভিডিঅ'লৈ। বন্ধু-বান্ধৱীসকল, অসমৰ জনপ্ৰিয় মোহময়ী অভিনেত্ৰী সুকন্যা ৰাজগুৰুৰ আছে এটি ভাল খবৰ। হয় বন্ধু-বান্ধৱীসকল, অভিনেত্ৰী সুকন্যা ৰাজগুৰুৰ ভাল খবৰটো পাই তেওঁৰ অনুৰাগীসকলে শুভেচ্ছাৰে উপচাই পেলাইছে। অভিনেত্ৰী সুকন্যা ৰাজগুৰুৰ ভাল খবৰটোনো কি জানিবলৈ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। দুৰ্দান্ত অভিনয়েৰে দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হোৱা জনপ্ৰিয় অভিনেত্ৰী সুকন্যা ৰাজগুৰুৰ এইমাত্ৰ আহিল এটি ভাল খবৰ। হয় বন্ধু-বান্ধৱীসকল, সুকন্যা ৰাজগুৰুৰ ভাল খবৰটো হ'ল মঞ্চ তথা বোলছবি জগতৰ মোহময়ী অভিনেত্ৰী সকলোৰে পৰিচিত সুকন্যা ৰাজগুৰুক ভ্ৰাম্যমাণ নাট্য জগতৰ আগশাৰীৰ ভ্ৰাম্যমাণ নাট্য দল 2024-25 বৰ্ষৰ থিয়েটাৰ ৰুদ্ৰাক্ষত নাট্যপ্ৰেমী ৰাইজে দেখিবলৈ পাব। সঁচাকৈ খবৰটো পাই খুবেই ভাল লাগিল আৰু তেওঁক বহুদিনৰ পিছত আকৌ থিয়েটাৰত দেখিবলৈ পোৱা যাব তেওঁৰ অভিনয়। অভিনেত্ৰীগৰাকীৰ অভিনয় চাই আপোনালোকে কোনে কোনে ভাল পায় প্লিজ কমেণ্ট কৰি জনাবচোন। এই চেগতে আমি আমাৰ ফালৰ পৰা অভিনেত্ৰীগৰাকীলৈ বহুত শুভকামনা জ্ঞাপন কৰিলোঁ। ভিডিঅ'টো চাই যদি ভাল লাগিলে ভিডিঅ'টো প্লিজ লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।